নমস্কাৰ এছাম ষ্টাডি পইণ্টলৈ স্বাগতম জনাইছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ অন্তৰ্গত যিসমূহ B.Ed কলেজ আছে তাত B.Ed কৰাৰ কাৰণে আশা মনত পুহি ৰাখিছিল আৰু B.Edৰ এণ্ট্ৰেন্স টেষ্ট দিছিল তেওঁলোকৰ বাবে এটা ভাল খবৰ আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ে ইতিমধ্যে সেই এণ্ট্ৰেন্স টেষ্টৰ ৰিজাল্টটো প্ৰদান কৰিছে এই নিজৰ ৰিজাল্টটো চাবৰ কাৰণে মই ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক প্ৰদান কৰিম সেই লিংকটোত গৈ PDF ফাইল কেইটা ডাউনলোড কৰি নিজৰ ৰিজাল্টসমূহ চাব পাৰিব এই ৰিজাল্ট শ্বিটটো ৰেংক ৱাইজ দিয়া হৈছে ইয়াত নিজৰ নামটো PDF ফাইলত চাৰ্চ কৰি চাব পাৰিব কোনে কিমান মাৰ্কছ পাইছে লগতে যদি কোনোবা কেণ্ডিডেটৰ নিজৰ কেটেগৰীসমূহ অনলাইন ফৰ্ম ছাবমিট কৰোঁতে ভুল হৈছিল তেওঁলোকে 31/12/2021 ভিতৰত নিজৰ কেটেগৰীসমূহ কাৰেক্ট কৰিব পাৰিব আৰু কোনোবা যদি ৰিজাল্টত অসন্তুষ্ট হয় আৰু নিজৰ OMR চিটৰ ফটোকপিটো চাব বিচাৰে তেওঁলোকেও 31/12/2021 ভিতৰত আবেদন কৰি নিজৰ OMR চিটৰ কপিটো চাব পাৰিব কেটেগৰীসমূহ কাৰেকশ্যন কৰাৰ পিছত ফাইনেল যিটো ৰিজাল্ট হ'ব ফাইনেল মেৰিট লিষ্ট সেইটো প্ৰকাশ কৰা হ'ব আশা কৰিছোঁ এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' হয় আপোনালোকৰ বাবে ঠিক এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থকাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ